चिरांनि पेट्रल पाम्पआव पेट्रलनि जायगायाव पेट्रला दै बायगिरिफोरनि सायाव गोबाव समनिफ्रायनो पेट्रलनि जायगायाव दै फाननायनि अजद होबोगासिनो दं। दिनै फुंनि समाव गारिफोरनि मोनसे हान्जानि सालायगिरिया पेट्रलखौ आबुं खालामनायनि उनाव गारिनि बिगोमाया हरखाबै थाथ'यो। गारिफोरखौ बबेबा मोनसे पेट्रल पाम्पआव लाबोनायनि उनावनो गासैबो जाथाया सोराङाव फैयो। नंगुबैयै पेट्रल पाम्पआव पेट्रलनि जायगायाव दै ओंखारबोगासिनो दं। जाथाया चिरां जिल्लानि सामथाइबारियाव थानाय इन्डियान अइलनि जन एन्ड अइल सार्भिस स्टेशनाव जादोंमोन। बेनि सोमोन्दै जन एन्ड अइल सार्भिस स्टेशननि सामलायगिरिनि बिबुंथिखौ जायखिजाया जाहोननि थाखाय पेट्रल पाम्पनि पाइपलाइनआव माबाफोर फाराग दंब्ला बेखौ जावनानैसो मिथिनो हागोन। बे बिथिङाव सावथाल फरायसा आफादा सामथाइबारियाव थानाय इन्डियान अइल पेट्रल पाम्पखौ सिल खालामनानै थाबैनो नायबिजिरनांगौ होनना दाबी दैखाङो। ৰাতিপুৱাৰ ভাগত যেতিয়া সাধাৰণ জনতাই ইয়াতে পেট্ৰল ভৰাবলৈ আহিছে তেতিয়া পেট্ৰল ভৰাই এখেতে আধা ৰাস্তাৰ পৰা তেখেতে বাইকখন বন্ধ হৈ গৈছে, কিন্তু বন্ধ হোৱাৰ পিছত এখেতে আকৌ ৰিষ্টাৰ্ট কৰিছে, কিন্তু ষ্টাৰ্ট নহয়। আকৌ তেলটো খুলি কিনে চালে মানে এতিয়া পানীৰ নিচিনা ওলাইছে। আকৌ তেনেকুৱা এটা বাইক নহয়, 10-12টামান তেনেকুৱা বাইক আহিছে আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে এই বাইকটো এতিয়া খুলি কিনে মিস্ত্ৰী আনি ইহঁতত ৱাশ্বিং কৰি আছে। গতিকে ইয়াতে আমি আগৰ পৰা তেনেকুৱা দেখি আছোঁ, কিছু হ'লে পানী ভৰাই ইয়াতে মানে 2 নম্বৰে বিক্ৰী কৰি আছে। কিন্তু জনসাধাৰণৰ যদি মুখী মূৰ আৰু জনসাধাৰণে হাৰাশাস্তি কৰাৰ কাৰণে আৰু তেখেতৰ পৰা যি চৰকাৰে টেক্স পেট্ৰলৰ নামত যি টেক্স দাম বঢ়াইছে, ইয়াৰ ভিত্তিতে পাব্লিকে যিটো পাব লাগে তেল, এইটো তেল নাপায়, যিটো পিয়ৰ তেল নাপায়। কিন্তু তেনেকুৱা কৰি আজি এই জল পটকৈ ওলাই পৰিছে, ইয়াতে তেলৰ নামতে পানী দিছে। কিন্তু আমি এইটোৱে চাওতাল ছাত্ৰ সন্থাই এটা দাবী বিচাৰিছোঁ যে এইখন ইণ্ডিয়ান অইল সামথাইবাৰী স্থিত ইণ্ডিয়ান অইল তেলখন ইয়াতে সিল হ'ব লাগে আৰু দণ্ডাধীশ পৰ্যায়ত এইটো তদন্ত কৰিব লাগে। আৰু চিৰাঙত যেনেকুৱা পেট্ৰল পাম্প আছে প্ৰত্যেক পেট্ৰল পাম্প ইয়াতে চেক আউট কৰি ইয়াতে কি কয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াতে মানে 10-12টামান আহিছে, কিন্তু ইয়াতে ৰাতিপুৱাৰ পৰা 1000 লিটাৰ ইয়াতে বিক্ৰী কৰিছে তেল ইতিমধ্যে। এতিয়া মালিক কৰ্তব্য এতিয়ালৈকে নাই, মেনেজাৰলৈ এতিয়ালৈকে আহি পোৱা নাই। ৰাতিপুৱাৰ পৰা ইয়াতে কি কয় জনসাধাৰণে ইয়াতে অপেক্ষা কৰি আছে, মেনেজাৰ আহিব পৰলৈকে এতিয়ালৈকে মেনেজাৰ আহিব নাই। বাহনৰ প্ৰতি এতিয়া কোৱা নাই, কিন্তু কিছুমান কৰ্মচাৰী আছে, এখেতসকলে মিস্ত্ৰী আনি ইয়াতে বাইকখন খুলি আছে, খোলাৰ পিছত তাৰপিছত ইয়াতে ৱাশ্বিং কৰি আছে, এইটোৱে কৰি আছে। এতিয়া বৰাটো আপোনাৰ 20-30টিমান হ'ব। সময়ত আমি এই যে ষ্টুডেণ্ট আমাৰ ল'ৰা আছে, এই দলগাঁও স্কুলত মই লৈ আনিছোঁ, তাতে থৈয়া তাৰপিছত মই আহিলোঁ। এই যে আমি চামথাইবাৰীৰ পৰা মই ভাবিলোঁ মই অহা যোৱাতো অলপ তেলটো শ্বৰ্ট হ'ব। যোৱাকালি 200 টকাৰ ভৰাইছিলোঁ, ভৱিষ্যত আমাৰ কম হ'লেতো আমাৰ তেল ভৰাব লাগিব। তাৰ কাৰণে মই এইফালৰ পৰা মই তেল ভৰাবৰ কাৰণে আহিলোঁ ইয়াত তেল ডিপুত। তাৰপৰা ভৰাই ইয়াত 150 টকাৰ ভৰা কিনি তাৰপিছত আকৌ ঘূৰি গ'লোঁ এই চেণ্টাৰত, এই যে সামথাইবাৰী মই গুৰুবাচা যাৱাৰ ৰাস্তাত এইফালে পাৰ হোৱাৰ কাৰণে এই যে গাড়ী আছিল পূবফালে যোৱাৰ গাড়ী, তাৰপিছত মই এতিয়া ৰখিলোঁ। তাৰপিছত ৰখাৰ পাছত মই পাৰ হোৱাৰ কাৰণে মই ষ্টাৰ্ট কৰিলোঁ। তাৰপাছত এতিয়া ষ্টাৰ্টেই নহয়, গাড়ীটো বন্ধ হয়, ষ্টাৰ্ট হয় বন্ধ হয়, মানে ষ্টাৰ্টেই নহয়। তাৰ কাৰণে মই ভাবিলোঁ কি পেট্ৰলৰ জেগাত এতিয়া পানী ওলাইছে। এতিয়া আৰু মই ভাবিলোঁ নতুন গাড়ী 3 মাহ মাত্ৰ হৈছে মোৰ গাড়ীটো, এতিয়া আমাৰ গাড়ীটো কি হ'ল? এনেতো গাড়ী ঠিকে আছে, তেলটো আছিল, তথাপি আমি তেল ভৰাৰ পাছত যদি এনেকুৱা হয় কি হ'ল, ঘটনা কি হৈছে মোৰ গাড়ীটা? তাৰপিছত এনেকুৱা ভাবি তাৰপিছত এজন আৰু মোৰ লগৰীয়া আছিল, সিহঁতে চাৱা লৈ যায় একেলগে। জনাও নাই, মানে মালিকটো নাই, এতিয়া কৰ্মচাৰী আহিছে জনাব আহিছে, কিন্তু মালিক এতিয়ালৈকে আহি পোৱা নাই। তাৰপাছত মই ভাবিলোঁ চত ওতে লৈ যাম, গাড়ীত ঠেলিয়া লৈ যাব লাগিব, নহ'লে উপায় নহ'ব। তাৰপিছত তাৰপিছত এতিয়া আনিলোঁ বৰ এই 4টা গাড়ীত সিহঁতে পানী ভৰাই দিছে। তাৰপাছত আমাৰ যিটো এতিয়া আমাৰ ফুল ছাৰ্ভিচিং কৰিব লাগিব, আৰু ইয়াত আমি ছাৰ্ভিচিং নকৰাম, য'ত মানে আমি লৈছোঁ গাড়ীত তাতে ছাৰ্ভিচিং কৰিব লাগিব সম্পূৰ্ণ। যদি ইয়াৰ পাছত আৰু যদি আমাৰ গাড়ীটো নষ্ট হয়, তেতিয়া আমাৰ নতুন গাড়ী কিনিব লাগিব। আমাৰ পানী ভৰোৱা বুলি নাই, তেলৰ পাৰত আমি পানী নভৰাওঁ, আমিতো একচুৱেলি তেল বিক্ৰী কাৰণে আছোঁ। কিন্তু কালি ৰাতি যেনেকুৱা বৰষুণ দিছিল, বৰষুণ দিয়াৰ পিছত ৰাতি 11:30-12টাতো চেক কৰা হৈছে ৱাটাৰ পেষ্টেদি। আৰু এতিয়াও স্বয়ঙে আমি চালোঁ ভিতৰত ৱাটাৰ পেষ্টত কোনো ৱাটাৰ লেভেল দেখুওৱা নাই, কিন্তু তাতে নজেলত ঘোলা পানী ওলাই আছে। ক'তবা
পাইপলাইনতে কিবা প্ৰব্লেম হৈছে নে কি প্ৰব্লেম হৈছে এইটোতো এতিয়া ক'ব নোৱাৰিম, এইটো পাইপলাইন খান্দিলেহে বস্তুটো জানিব পাৰিম। বাদ বাকী তেলত কোনো ভেজাল নাই, ইয়াত তেল একদম অ'কে, কোৱালিটি এণ্ড কোৱান্টিটি পায়। নাই, তেওঁলোকৰ গাড়ীটো আমি মিস্ত্ৰী মাতি দিছোঁ, যিমান দূৰ পাৰোঁ মই সিহঁতক ঠিক ঠাক কৰি দিয়া ব্যৱস্থাটো কৰি আছোঁ, কিয় যিহেতু আমাৰ তাৰে পৰা বস্তুটো নজেলৰ পৰা আমি স্বয়ং চাই আছোঁ যে তেলটো ঘোলা ওলাইছে।